जय हिंद साथियों, वेलकम टू माय यूट्यूब चैनल एवीआर राजेंद्र ब्लॉग। आज आছো আমি রামপুর হাই স্কুল ফিল্ডত প্রিন্স ডিফেন্স ফিজিক্যাল এন্ড কোচিং সেন্টার রামপুরের উদ্যোগত মারাথন দৌড় প্রতিযোগিতার আয়োজন করা হয়েছে। তার কারণে ইমান স্টেডিয়াম আমার পিছফালে আছে, খন্দেক পিছতে আমার মারাথন দৌড় আরম্ভ হব। আর ইয়া পিছফালে আমার প্রিন্স ডিফেন্স ফিজিক্যাল এন্ড কোচিং সেন্টারের স্টুডেন্ট সকলো আছে, আমার স্যার আছে আর বহুত মানুষ আছে। সম্পূর্ণ ব্লগটো চাব, ব্লগ ভিডিওটো আরম্ভ কৰো। পদক্ষেপ হিসাবে যেন মাৰাথন প্ৰতিযোগিতা আৰম্ভ হ'বলৈ ওলাইছে। এইটো যেন দ্বিতীয় বাৰ্ষিক জাষ্ট ৱেলকাম দেম। মই নিশ্চিতভাৱে তেখেতসকলক স্বাগতম জনাওঁ যে এনেকুৱা নাৰী আগুৱাই আহিব লাগে। আমাৰ কনকলতাৰ কথা নিশ্চিতভাৱে এই নাৰীসকলে গম পায়। আমাৰ স্বাধীনতা যুঁজাৰু ক্ষেত্ৰত যে শ্বহীদ হৈছিল গহপুৰৰ থানাৰ আগত, গতিকে এই নাৰীসকলে নিশ্চিতভাৱে তাৰ ইতিহাস কৰিছে মোৰ বুলি এই বুলি ধাৰণা হয়। বন্ধুসকল, আমাৰ ডিফেন্স একাডেমীৰ সন্মানীয় সভাপতি হয়, ইয়াতে যে ৰামপুৰ হাইস্কুল খেলপথাৰত যি মাৰাথন ৰেচৰ আয়োজন কৰা হৈছে, ইয়াত আমাৰ সমাজ যিসকল ডাঙৰীয়া গণ্যমান্য ব্যক্তিসকল আছে, ইয়াত আমাৰ ফিল্ডত আহি উপস্থিত হৈছেহি। আৰু খন্তেক সময়ৰ পিছতে আমাৰ যি মাৰাথন ৰেচ এইটো কম্পিটিশ্যনটো অনুষ্ঠিত কৰা হ'ব। আৰু আমাৰ ইয়াত ছাৰ আছে, এতিয়া সম্বৰ্ধনা অনুষ্ঠান কৰা হ'ল আৰু বাকী সম্বৰ্ধনা অনুষ্ঠানখিনি আমাৰ মাৰাথন ৰেচৰ পিছত যিখিনি আমাৰ মুকলি সভা হ'ব তেতিয়া অনুষ্ঠিত কৰা হ'ব। যি আমাৰ 5 কিলোমিটাৰ মাৰাথন দৌৰৰ আয়োজন কৰা হৈছে ছোৱালীসকলৰ বাবে, আমাৰ এই সমবিভাগীয় খেলুৱৈসকলে এতিয়া খেলপথাৰত আহি উপস্থিত হৈছেহি। আৰু ইয়াত আছে ফিতাতে কাটাৰ লগে লগে আমাৰ যি মাৰাথন ৰেচ এতিয়া কম্পিটিশ্যনটো আৰম্ভ হ'ব। আমাৰ খেলুৱৈসকলক আমি দেখাইছোঁ আৰু ইফালে আছে আমাৰ ছাৰে এতিয়া ফিতা কাটিব। এতিয়া মাৰাথন দৌৰ আৰম্ভ কৰা হ'ব। ইয়াত চাওক, ইয়াত ফিতা কাটি আছে আৰু আমি জানিয়া লৈ আছোঁ। Again, paisi teman-teman. Ekor. Akhirnya yaar, dia आगे जान को मने साइरो ना मने टन्नो अनाइ जे बाजार पामु ও তোমরা দুজন একখানে নাকি মুখ বন্ধ করো নেক্সট দেন একটা ওখানে আগরে নেক্সট না প্রবলেম হবে না, জুড়ে আহ পাইলাম। nanti udah টান দেন হ্যাঁ আগে দেন ইয়া হয়েছে মারাথন দৌড় প্রতিযোগিতার প্রথমজন খেলুড়ে ইয়াতে আমার উপস্থিত হয়েছে। ইয়া আমি চাবলৈ পাৰিব
ইয়া আমার প্রথম জন খেলে উপস্থিত হয়েছে ইয়া আছে কয়েকজন স্টুডেন্ট আমার প্রথম জন খেলে উপস্থিত হয়েছে জি জবরদস্ত ও সাইড স্যার আঙ্গ লুকে লাইছে একটা ওই সাদেব আঙ্গ লুকে লাইছে লুকেল জোরে নাইছে 3 নাম্বার এ আমার লুকে লাইছে উপস্থিত আমার সুলতান জোরে নাইছে রে 3 নম্বরে আইছে মারাথন ৰেচৰ আমাৰ সমূহীয়া যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থী এতিয়া আহি উপস্থিত হৈছে আৰু সমূহীয়া ৰাইজ আছে ৰাইজসকলে এতিয়া প্ৰত্যক্ষ কৰি আছে যে আমাৰ কেতিয়া আমাৰ মাৰাথনৰ কেণ্ডিডেটবিলাক আহিব ইয়াত ফাৰ্ষ্ট ছেকেণ্ড নিৰ্ধাৰণ কৰি হৈ আছে বঢ়িয়া বঢ়িয়া জোৰে ধরো 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 আগে ধরো ধরো अरे सब मनु मनु